হ্যালো গাইস, আজ আমি আলোচনা করিম কেইটামান অতি মজাৰ সাঁতোৰ। এক নম্বৰ সাঁতোৰটো হৈছে মই দিওঁ কিন্তু কমি নাযাওঁ। উত্তৰ জ্ঞান। 2 নম্বৰ সাঁতোৰটো হৈছে এনেকুৱা কি ফল আছে য'ত ফলৰ সলনি কুলি থাকে। উত্তৰ আইফল। 3 নম্বৰ সাঁতোৰটো হৈছে এনেকুৱা কি বস্তু ঠাণ্ডাৰ দিনত সৰু হৈ যায়। উত্তৰ ডিম। 4 নম্বৰ সাঁতোৰটো হৈছে এক টেঙীয়া বগলী নিতৌ নাচে গধূলি। উত্তৰ বিচনী। 5 নম্বৰ সাঁতোৰটো হৈছে এনেকুৱা কি মাহত মানুহে কম ঘূৰে। উত্তৰ ফেব্ৰুৱাৰী মাহত।